কথাটো হল এনেকুৱা কিমান ইম্পৰ্টেণ্ট কেমেৰা আমাৰ জীৱনত কেমেৰাৰ কথা কৈ আছো তো কেমেৰাটো হলে অলপ ভাল হয় তো কি কৈ আছিলো কেমেৰা কিমান ইম্পৰ্টেণ্ট হয় আমাৰ জীৱনত তো এই কেমেৰা বহুত ধৰণৰ আছে কেমেৰা যেনে পইণ্ট এণ্ড শ্বুট SLR DSLR মিৰৰলেছ ফোন কেমেৰা এনেকুৱা বহুত ধৰণৰ কেমেৰা আছে আজিৰ পৰা প্ৰায় 1816 পৰা কেমেৰা বনোৱাৰ প্ৰচেছ আৰম্ভ হৈছে ফাৰ্ষ্ট ফটো 1825 ফাৰ্ষ্ট ফটো লোৱা হৈছিল ৱৰ্ল্ডৰ ফাৰ্ষ্ট ফটো তো কেমেৰাৰ কেইটামান ইম্পৰ্টেণ্ট অলপ কিছুমান কথা কৈ দিলোঁ আৰু এতিয়া মেইন কথা আহোঁ যে কেমেৰাৰ কথা কেতিয়াবা আপুনি ভাবিছেনে ইমান ইম্পৰ্টেণ্ট হয় আমাৰ জীৱনত চাওক আজি কেমেৰা নহ'লে এই ভিডিঅ'টো চাব নোৱাৰিলে হয় মই যোনটো ভিডিঅ' বনাইছোঁ মোৰে কি কাৰো ভিডিঅ' চাব নোৱাৰিলে হয় তো এই কেমেৰা দিয়ে হৈ আছে আৰু আপুনি হয়তো সৰুকালত আপুনি কেনেকুৱা দেখাত আছিলে সেইটোও গম নাপালে হয় যে ফটোখন থাকিলেহে গম পাম যে মানে কেনেকুৱা দেখাত আছিলে বা কি আছিলে আৰু মেমৰিজবোৰ নাথাকিলে হয় যিয়ে নহওক বিয়া এংগেজমেণ্ট বাৰ্থডে পাৰ্টি যিকোনো মেমৰিজ নাথাকিলে হয় এই কেমেৰা থকাৰ কাৰণে আজি আমি মেমৰিজ ৰাখিব পাৰিছোঁ আপুনি আপোনাৰ সৰুকালৰ ফটো চাব পাৰি আছে কেমেৰা নহ'লে হয়তো ছ'চিয়েল মিডিয়াও নাথাকিল হয় কাৰণ ছ'চিয়েল মিডিয়াত আমি বেছিভাগে ফটো বা ভিডিঅ' আপলোড কৰোঁ তো এই ফটো আৰু ভিডিঅ'টো কেমেৰা দিয়ে হ'ব হয়নে নহয় কেমেৰাৰ ইম্পৰ্টেণ্ট আৰু আছে যে এডুকেশ্যনত কেনেকুৱা মানে জেনেৰেল নলেজ যদি জানিব লগা হয় তো ছাপ'জ তাজমহল আমি গম নাপাম ন ফটো নাথাকিলে কেনেকৈ গম পাম যে কেনেকুৱা দেখাত তাজমহল যদি কোনোবা এটা ল'ৰাক বা যেতিয়া আমি বুজাব লগা হয় কেনেকৈ বুজাম যে তাত দিল্লীত গৈ দেখাব লাগিব যে তাজমহলটো এনেকুৱা দেখাত বা এনেকুৱা তেতিয়াহে সি গম পাব তাজমহলটো এনেকুৱা আছিলে এনেকুৱা দেখাত তো ফটো নাথাকিলে আমি গম নাপালোঁ হয় যে তাজমহলৰ সেইটো মানে এক্সাম্পল দিছোঁ যিকোনো বস্তু এতিয়া আমি নিউয়ৰ্ক মুম্বাই চিটিবোৰ কেনেকুৱা দেখাত বা তাৰে মানুহ আমি গম নাপালোঁ হয় কোনে কেনেকুৱা ক'ত কি কৰি আছে তো সেই ফটো কেমেৰা থকাৰ কাৰণে আজি আমি বস্তুবোৰ চাব পাৰিছোঁ কাৰণ ভিডিঅ' ফটোজ এভেইলেবল হৈ আছে গুগলত চবতে পাই আছোঁ তো চালে এডুকেশ্যনৰ ক্ষেত্ৰতো কিমান ইম্পৰ্টেণ্ট কেমেৰা আৰু কেমেৰা বৰ্তমান যিটো এডুকেশ্যন হৈ আছে তো চব কিছু অনলাইনতে হৈ আছে তো অনলাইনত যদি কিবা নোটছ বা কিবা দিব লগা হয় PDF ফাইল বনাব লগা হয় তেতিয়া কেমেৰাৰে দৰকাৰ তো চালে কিমান ইম্পৰ্টেণ্ট হয় কেমেৰা তো এই ভিডিঅ'টোত অলপ কিবা এটা ইনফৰ্মেটিভ টাইপ অলপ দেখাব ট্ৰাই কৰিলোঁ কেমেৰাৰ বিষয়ে অলপ দেখাব ট্ৰাই কৰিলোঁ ভিডিঅ'টো চাই যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই